হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মোৰ ইউটিউব চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু যদি ফেচবুকত চাইছে ফেচবুক পেজটোলৈকে আপোনালোকক সকলোকে স্বাগতম নমস্কাৰ জনালোঁ। তো গাইজ, আজি মোৰ এটা ভিডিঅ'টো বনোৱাৰ এটা বিশেষ কাৰণত মই ইয়াৰ আগতে ভিডিঅ' এটা দিছিলোঁ, আপোনালোকে হয়তো চাইছে সেই ভিডিঅ'টো। এই ভিডিঅ'টোত ল'ৰা এজনক মানে কি মই গান মাৰিব দিছিলোঁ। সেই ল'ৰাজন আজি ফানেদি বহুত মানে সি কাপোৰ চাপোৰ কিবা কিবি এনেকৈ বেয়াকৈ পিন্ধি থাকে। তো আজি আমি সেই ল'ৰাজনক অলপ সহায় কৰিলোঁ। যিয়ে নহওক ভাল লাগিলে, আমি এনেকৈ আকৌ আগলৈ সহায় কৰি যাই থাকিব পাৰিম বুলি আশা কৰিছোঁ। চ' বলকচোন আজি সেই ল'ৰাজনৰ লগত কেনেকৈ কি হ'ল গোটেইখিনি দেখিলোঁ। ইমান ধুনীয়া এটা চেহেৰা তোমাৰ, হয় নহয়? ইমান কথাৰ বতৰাৰো তোমাৰ ভাল লাগিছে শুনি। মানে তুমি এনেকৈ অৱস্থাত ভালকৈ যদি কাপোৰ চাপোৰ যদি দিওঁতে তুমি কি ভালকৈ হেৰি হোৱা নেকি? হা, হৈ যাবা। মই হাতৰকেইটা কাটি দিলোঁ আৰু এতিয়া গা চা ধুই কেনে আৰু এটা কাম এটা দিম বুলি ভাবিছোঁ। ল'ৰাটো পাগল নহয়, একচুৱেলি পাগল টাইপত থাকে। ইয়াৰ আগত ভিডিঅ' এটা দিছিলোঁ, আপোনালোকে গম পায়। আজি তাক ভালদৰে কাপোৰ চাপোৰ পিন্ধাই ভিডিঅ'ত চাহ এতিয়া কি ধুনীয়াকৈ এটা কাপোৰ চাপোৰ কিনি কিনে দি দিলোঁ, হয় নাই? কেনেকুৱা লাগিছিল কচোন? কাপোৰ চাপোৰ কিনি দিলোঁ আমি ন। কেনে লাগিছে এতিয়া? ভাল লাগিছে নাই? ভাল লাগিছে ন? কিবা কৈ দিয়ক। এতিয়া খাবা চাবা দিম এতিয়া বাৰীৰ দোকানত, ৰুটি খাই ল'ব ন। এতিয়া ভালকৈ এতিয়া কাম চাম কৰিবি নে? কাম কৰিব দিম তাতে আপোনাৰ কৰিম, কিন্তু এতিয়া মানে নহয়। এতিয়া মানে গোটেই আহিছোঁ, মানে মোৰো অলপ দায়িত্ব এটা আছে, সেইখিনি কৰি পেলাই এতিয়া দাড়ি চাড়িকেইটা কাটি দিম এতিয়া। নাকাটো নহয়, দাড়িটো কাটিব লাগিব, দাড়িটো কাটিব লাগিব। অলপ ফাটাকৈ হ'লেও কাটি দিলে হ'ল। দাড়িটো আৰু চুলিটো দেই। ঠিক আছে, ভাল লাগিলে ন? কি ক'বা? চবেই কাপোৰ চাপোৰ কিনি দিছোঁ, তোক কি ক'বা? ভাল পাইছোঁ, চবক ধন্যবাদ দিছোঁ, থেংক ইউ কৈছোঁ। ই গান চান গাই গমে পালে। আগৰ ভিডিঅ'টোত মই গান চান গোৱা ভিডিঅ' দিছিলোঁ। আজি আৰু গান চান গাওঁ নাগাওঁ। এতিয়া কিবা এটা খাই ল'তো নে কি? খাই ল, দাড়ি চাড়ি কাটি দিছোঁ। তো ঠাণ্ডা লাগিছে নেকি তোৰ? গৰম কৰি দিয়া পুৰা হিট হৈ গ'ল তোমাৰ, পুৰা দাড়ি চুলি কাটি নে কি কোৱা? ঠিক আছে, কাটা। মই শ্বিলং যাওঁ দে, তই থাকবি দে হা, ক'লো না দেই। নাই, মই এতিয়া ঠিক আছে, তই কালিৰ গাড়ী থবা কিন্তু এতিয়া চিনি পোৱা নেকি ল'ৰাটো? চাচোন, এতিয়া আমি দাড়ি চুলি পূৰা কাটি দিলোঁ। সেই ল'ৰাটোক আমি ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধাই দিলোঁ, গা চা ধুই দিলোঁ ধুনীয়াকৈ। কাপোৰ চাপোৰ পিন্ধাই দিলোঁ ধুনীয়াকৈ, নতুন কাপোৰ চা এতিয়া কি ধুনীয়া লগা হৈছে হয় নহয়? চা, দাড়ি চুলি কাটি দিলোঁ ধুনীয়াকৈ, হয়নে? কেনে লাগিছে তোৰ এতিয়া কচোন? ভাল লাগিছে। চবেই তোক কাপোৰ চাপোৰ চবেই পইচা পাতি তুলি কেনে সহায় কৰিলে, কি ক'বা? চবকে কি ক'বি? ধন্যবাদ দিছে ন। আৰু চবেই দিলে কাপোৰ চাপোৰ পিন্ধি কেনে। আমাৰ ৰেগুলাৰ চব আছিল আৰু বহুত মানুহ। তই ভালকৈ থাকিবি, তোক কালিৰ পৰা আমি গাড়ী ধুবৰ কাৰণে দিম, তই ভালকৈ গাড়ী ধুবা দেই। এতিয়া ক'ত যাবি তই? ক'তো যাব নালাগে? হা, ক'ত ঘূৰিব যায় আৰু নালাগে আৰু ঘূৰিব? ঠিক আছে, এই ল'ৰাজনক কোনোবাই যদি চিনি পোৱা ক'বচোন। ইয়াক আমি ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধাই দিলোঁ আৰু ভাল লাগিলে আৰু চাওক কি ধুনীয়া ল'ৰা এটা। এইবিলাক চব আমাৰ ল'ৰা আহি গৈছে, চবেই দি দিছে।